10,000 মান খৰচ হৈছে বুলিহে কৈছিলে 10,000 প্ৰায় 30 লাখৰ ওপৰত খৰচ কৰিছে সি সেইকাৰণেতো তুমি ইমান সোনকালে সুস্থ হলা কাকো কোৱা নাই সি তোমাৰ ট্ৰিটমেণ্টৰ বাবে বাহিৰৰ পৰা ডাক্তৰো অনাইছে দুজনী নাৰ্ছ তোমাৰ লগত অনবৰতে ডিউটিও দিয়াইছে সেয়া টকাও সিয়ে দিছে তোমাৰ ভাগ্য ভাল তুমি গৌতমৰ দৰে এটা ভাল ল'ৰা পাইছা ময়ো ভাল পাইছিলো কাৰণেহে কৈছো কেনেকৈ তুমি বেলেগক ভাল পাব পাৰিলা মিছা কথা না নিজক কবা নে মোক কবা সঁচা মিছা মই নাজানো কিন্তু মোৰ অনিচ্ছা হ'লেও গৌতমৰ লগত বিয়া দিন ধৰি গৌতমৰ বাহিৰে মই কাৰো কথাই ভবা নাই বাইদেউ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁতে প্ৰথমে তেওঁৰ ভাল হোৱাটোৱে চিন্তা কৰোঁ সম্পূৰ্ণ সুস্থ ধুনীয়াকৈ আছে দুদিনৰ পিছত ডিউটি জইন কৰিলে এতিয়া খবৰ পালে না যোৱা শুনাচোন আহিছোঁ যেতিয়া এবাৰ চাই যাওঁ দিয়া আপুনি ইয়াৰ পৰা গুচি গ'লে ভাল পাম শুনাচোন তোমাৰ